আপোনাৰ হাতত থকা এই মোবাইলটোৰ কাৰণে আপুনি কেতিয়াবা লাজত পৰিব কিয় জানেনে আপুনি ফেচবুক চাই তাত কিবা কিবি সাৰ্চ কৰে আৰু সেই হিষ্ট্ৰীবোৰ আপুনি ডিলিট কৰিব পৰা নাই আপুনি ইউটিউবত কিবা কিবি সাৰ্চ কৰে হিষ্ট্ৰীবোৰ ডিলিট কৰা নাই ক্ৰোমত আকৌ গুগলত সেইবোৰত কিবা কিবি সাৰ্চ কৰি থৈছে আপুনি ডিলিট কৰিব পৰা নাই তাৰ কাৰণে আপোনাৰ বন্ধুৱে যদি কেতিয়াবা আপোনাৰ মোবাইলটো চুই পেলাই যদি আপোনাৰ হিষ্ট্ৰীবোৰ কেতিয়াবা চায় তেতিয়া চোৱাৰ পিছত আপুনি নিজে একদম নিশ্চয় আপুনি লাজত পৰি যাব হয়তো আপোনাৰ সকলোৱেতো ভাল সাৰ্চ নকৰে বহুতো কিবা কিবি সাৰ্চ কৰি দিয়ে এইটো আপোনালোকে গম পাইছে আজিৰ এইটো ভিডিঅ'ৰ মাধ্যমেৰে আপোনাক শিকাম যে হিষ্ট্ৰীবোৰ কেনেকৈ ডিলিট কৰিব লাগে আপোনালোকে মোৰ এই ভিডিঅ'টো সম্পূৰ্ণ চাই আপোনাৰ মোবাইলৰ যিমান হিষ্ট্ৰী আছে আপুনি সেইবোৰ ডিলিট কৰি থওক আৰু আপুনি যদি মোৰ চেনেলত নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ফেচবুকত যদি চাইছে আপুনি ফ'ল' কৰি লওক আহক আমি ডিলিট কেনেকৈ কৰিম সেইটো আপোনাৰ যিটো হাতত মোবাইল আছে সেই মোবাইলত প্ৰথমে আপুনি আপোনাৰ মোবাইলৰ যিটো ক্ৰোম ব্ৰাউজাৰ আছে এই ক্ৰোম ব্ৰাউজাৰত যাওক মই আপোনাক দেখাই দি গৈ আছোঁ ঠিক তেনেদৰে আপুনি যাব প্ৰথমে যে ক্ৰোম আছে যে এই ক্ৰোমত যাব ক্ৰোমটো টেপ কৰি অন কৰক অন কৰাৰ পিছত যেতিয়া পেজটো খোল খাব খোল খোৱাৰ পিছত চাওক এই ওপৰত 3 ডট আইকন আছে এই 3 ডট আইকনত এটা টেপ কৰি দিব টেপ কৰাৰ পিছত আপোনাৰ চাওক ইয়াত প্ৰথমে চাওক ইয়াত হিষ্ট্ৰী আহিছে আপুনি হিষ্ট্ৰীত এটা টেপ কৰি দিব হিষ্ট্ৰী টেপ কৰাৰ পিছত চাওক ইয়াত ডিলিট ব্ৰাউজিং ডাটা আহিছে ইয়াত আপুনি এটা টেপ কৰি দিব আৰু আপোনাৰ তলত ডিলিট আহিব আপুনি তাত ডিলিটটো কৰি দিব এনেকৈ ডিলিট কৰি দিলে আপোনাৰ ক্ৰোমত যিমান সাৰ্চ কৰিছে সকলো সাৰ্চবোৰ ডিলিট হৈ যাব তাৰপিছত আপুনি ইউটিউবত গুচি যাওক যেটো ইউটিউব এপ আছে এই ইউটিউব এপটো মই দেখাই দি আছোঁ এই ইউটিউব এপত আপুনি টেপ কৰক ইউটিউব এপ টেপ কৰাৰ পিছত চাওক আপোনাৰ লোগো আছে এই তলত এই লোগোটো টেপ কৰি দিয়ক ইয়াত টেপ কৰাৰ পিছত ইউটিউবত আপুনি কি না কি সাৰ্চ কৰিছে যিমান সাৰ্চ কৰিছে আপুনি নিজেই নাজানে তেতিয়া সেইটো কেনেকৈ ওলাব এই ওপৰত চাওক সেটিং অপশ্যন আছে অপশ্যনটো টেপ কৰি দিব টেপ কৰাৰ পিছত এনেকৈ লাহে লাহে তলত আহিব ইয়াত মেনেজ অল হিষ্ট্ৰী বুলি লিখা আছে আপোনালোকে গম পাইছে এই মেনেজ অল হিষ্ট্ৰী যিটো আছে ইয়াত টেপ কৰি দিব টেপ কৰাৰ পিছত চাওক অলপ ৱেইট কৰক নেটৱৰ্ক স্লো এতিয়া চাওক ইয়াত আপোনাৰ যিমান সাৰ্চ কৰিছে আপুনি তাত চাওক সাৰ্চৰ বহুত লম্বা লিষ্ট আহিছে আপোনাৰ তাৰ কাৰণে আপুনি কি কৰিব ইয়াত ডিলিট অপশ্যন আহিছে এই ডিলিট অপশ্যনটো আপুনি এটা টেপ কৰি দিব টেপ কৰাৰ পিছত ডিলিট অল টাইম বুলি লিখা আছে এই ডিলিট অল টাইমত আপুনি টেপ কৰি দিয়ক এইটো আপোনাৰ অল টাইমৰ কাৰণে যিমান সাৰ্চ কৰিছে এইটো সব ডিলিট হৈ যাব তাৰপিছত এইটো যেতিয়া ডিলিট ক্লিয়াৰ হৈ গ'ল তাৰপিছত আপুনি আহক গুগলত আপোনাৰ গুগলত আপোনাৰ ইম্পৰ্টেণ্ট হয় কাৰণ গুগলত আপুনি যিটো সাৰ্চ কৰে হিষ্ট্ৰীবোৰ তাত থাকি যায় এতিয়া ইয়াত চাওক সাৰ্চৰ ওপৰত চাওক আপোনাৰ এটা বটাম আছে আপোনাৰ জিমেইল বটাম আছে ইয়াতে আপোনাৰ নামৰ প্ৰথম আখৰটো শ্ব' কৰিছে তাত এটা টেপ কৰক তাত টেপ কৰাৰ পিছত চাওক সাৰ্চ হিষ্ট্ৰী বুলি ইয়াত দিয়া আছে এই সাৰ্চ হিষ্ট্ৰী যিটো আছে তাত আপুনি এটা টেপ কৰি দিয়ক ইয়াত টেপ কৰাৰ পিছত আপোনাৰ অলপ ৱেইট কৰক নেটৱৰ্ক স্লোৰ কাৰণে অলপ সুবিধা হৈ যায় এতিয়া চাওক আপুনি ইয়াত কি কৰিব ইয়াত আপোনাৰ প্ৰথমতে চাওক ডিলিট অপশ্যন আহিছে এই যে ডিলিট যিটো অপশ্যন আহিছে ডিলিট অপশ্যনত আপুনি টেপ কৰি দিব টেপ কৰি পেলাই আপুনি ডিলিট অল টাইম বুলি ইয়াত মানে টেপ কৰি দিব তেতিয়া আপোনাৰ গুগলত যিমান সাৰ্চ কৰিছে সাৰ্চবোৰ আপোনাৰ ডিলিট হৈ যাব তাৰপিছত আপোনাৰ ইম্পৰ্টেণ্ট আৰু এটা হৈছে কি আপোনাৰ ফেচবুক আপুনি ফেচবুকত প্ৰথমে এই এপটো অন কৰি লওক মই অন কৰি লৈছোঁ এই ফেচবুকত অন হোৱাৰ পিছত আপোনাৰ ইয়াত 3 ডট আইকন যিটো আছে এই 3 ডট আইকনত এটা টেপ কৰি দিয়ক 3 ডট আইকনত টেপ কৰাৰ পিছত আপোনাৰ আপুনি বেক হৈ যাওক ইয়াত বেক হৈ যোৱাৰ পিছত আপোনাৰ এই যিটো ফটো আছে এই ফটোটোত আপুনি এটা টেপ কৰক এই ফটো আইকন যিটো দেখা গৈছে এইটোত এটা টেপ কৰক এইটো টেপ কৰাৰ পিছত চাওক আপোনাৰ ইয়াত 3 ডট আইকন দেখাইছে এইটো চাওক 3 ডট আইকন এই 3 ডট আইকনত এটা টেপ কৰি দিয়ক টেপ কৰাৰ পিছত চাওক এই পেজটো খোল খাই গ'ল আৰু এই পেজত লিখা আছে এক্টিভিটি লোগো এই এক্টিভিটি লোগো য'ত লিখা আছে আপুনি তাত এটা টেপ কৰি দিয়ক ইয়াত টেপ কৰাৰ পিছত যিটো পেজ খোল খাব তাত চাওক আৰ্চিভ ৰিচাইক্লিবিন এইটো এনেকৈ টানি আনিব ইয়াত চাওক এক্টিভিটি হিষ্ট্ৰী বুলি দিয়া আছে এই এক্টিভিটি হিষ্ট্ৰীটোত এটা টেপ কৰি দিব ইয়াত যেতিয়া আপুনি এক্টিভিটি হিষ্ট্ৰী যেতিয়া টেপ কৰিব টেপ কৰাৰ পিছত আপুনি কি কি সাৰ্চ কৰিছে ইয়াত আপোনাৰ সকলো সাৰ্চ কৰাবোৰ ইয়াত আপোনাৰ শ্ব' কৰিব তাৰপিছত এই ওপৰতে চাওক ৰিচাইক্লিবিন বুলি এটা অপশ্যন আছে এইটো আপোনাৰ ৰিচাইক্লিবিন এইটো এই অপশ্যনটোত এটা টেপ কৰি দিয়ক টেপ কৰাৰ পিছত আপোনাৰ কি হ'ল আপুনি যিমান সাৰ্চ কৰিছিলে সেইবোৰ ইয়াৰ পৰা লাহেকৈ আপোনাৰ ডিলিট হৈ যাব